Hello guys, welcome back to my YouTube channel. আপোনালোক সকলোকে পুনৰবাৰ মোৰ YouTube চেনেলত স্বাগতম জনাইছোঁ। আজি ঘৰৰ ওচৰতে এটা অনুষ্ঠান উদযাপন কৰা হৈছে। সেই অনুষ্ঠানটোলৈকে গৈ আছোঁ। গতিকে তাত কি উদযাপন কৰা হৈছে, কেনেদৰে কি কৰা হৈছে সকলো দেখুৱাই যাম। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই যাব আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিব। হাই গাইজ, এয়া চাওক কিমান ধুনীয়াকৈ এণ্ট্ৰি গেট বনোৱা হৈছে। এইফালে এণ্ট্ৰি গেটখন সোমাই যাব পাৰি। মজা বনাইছে দেই। কিমান ধুনীয়াকৈ ফুলে ডেক'ৰেশ্যন কৰিছে। গৈ আছে এ বৰ ফাল্টু দেই। ধেমালি কৈছে ধেমালি। এইফালে হৈছে ছেকেণ্ডখন এণ্ট্ৰি গেট। এইখন হৈছে ছেকেণ্ডখন এণ্ট্ৰি গেট দেই। এইফালে কিতাপৰ দোকান, এইফালে কাপোৰৰ দোকান, এইফালে আমাৰ এইকেইটা ৰখি আছে। ধুনীয়া ধুনীয়া ফুল ওলাইছে দেই। কি হ'ল, হাঁহি আছ যে? পাগল নিচিনা লাগিছে নি? মোক দেখুৱা না প্লিজ। ধুনীয়া লাগিছে দেই এইখিনি। আপোনালোকে আমি স্বেচ্ছাসেৱকৰ বেজসমূহ সংগ্ৰহ কৰিবৰ কাৰণে বৈঠক কাৰ্যালয় আহিবৰ কাৰণে বিগত কাৰাধান ভাল জুমনি কৰা আৰু দেই। আমাৰ মণ্ডপৰ কাষৰ মূল বস্তুটোৱে হ'ল ভাত খাই। কালি পৰহিৰ পৰা অকণমান শাৰীৰিক অসুস্থতা, এইটো বতৰৰ উৎসৱ আচলতে, যাৰ কাৰণে মই কথা ক'বলৈ কি অসুবিধা হৈছে। মই অন্য অনুষ্ঠান হ'লে মই বাতিল কৰিলোহেঁতেন আজি উপস্থিতি। তেওঁক উপযুক্ত ধৰণেৰে স্বীকৃতি আৰু মৰ্যাদা প্ৰদান কৰিছিল। মই এটা কথা ভাবো যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আৱিষ্কাৰ কৰি থৈ যাওঁতাজনক স্বীকৃতি আৰু যি বাদ্য বজাব, দেৱ বাদ্য বজোৱাৰ লগে তাত ভগৱান ৰামচন্দ্ৰ যিটো কামৰ কাৰণে সেই উপেক্ষা কৰি ৰখা, অনাদৰ কৰি ৰখা, অৱহেলা কৰি ৰখা সমাজৰ পৰা লোকসকলক তেওঁৰ বিশাল যিটো তাৰপৰা মই চব পিছত কওঁ কথা চথা কৈ যায় যে তেতিয়া নকওঁ, মই লাজ লাগে চব মই পিছতে দিম। ইমান কৈ থাকিবলৈ টান লাগে যেতিয়া ঘৰত গৈ পিনি চিৰিয়েল এখন চাই থৈ আহিলগৈ। ইয়াত শুনি পোৱা নাছিল। ভাত খাব দেখাব, ভাত হজম হৈ যাব যি ৰাস্তা। সঁচাকৈ কিন্তু দেখাম ভাত খোৱা।